নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আহিছোঁ আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ। আৰু জনামতে 1228 চনত চুকাফা অসমলৈ আহিছিল আৰু 1239 চনৰ উত্তৰ পাৰে এই ঠাইতে পাতিছিল ৰাজধানী। আৰু এই ৰাজধানী উদ্ধাৰ হৈছে 1990 চনৰ এপ্ৰিল মাহত আৰু 285 বিঘা মাটিৰে আৱৰি আছে এই ৰাজধানী। আৰু ইয়াতে জ্বলোৱা হয় ধূপ-চাকি। আৰু মেইন মন্দিৰটো হ'ল এইটো, ইয়াতে সেৱা লোৱা হয়। আৰু মন্দিৰটোৰ চাৰিওফালে দেখিবলৈ পোৱা যায় ড্ৰেগন, কিয়নো আহোম ৰজাৰ ৰাজকীয় প্ৰতীক আছিল। আহাৰ ভোজন কৰোঁ বুলি ভাবিলে আপোনালোকে ইয়াতে খাব পাৰিব আৰু বাচন বৰ্তনো ভাড়া দিয়া হয়।